নমস্কাৰ বন্ধুগণ, আজি আমাৰ দুপৰীয়া আহাৰ আছে ধুম পিঠা। ধুম পিঠা ক'লে আপোনালোকে নিশ্চয় চিনি পায়। ধুম পিঠা মানে চাউলৰ পৰা খুন্দি পেলাই বনোৱা পিঠা। গাখীৰ আৰু চেনিৰ লগত ফাৰু ফাৰু। গতিকে বন্ধুসকল, কোনে কোনে ধুম পিঠা খাই পাইছে আপোনালোকে নিশ্চয় জানিব কেনেকুৱা লাগে। আজি দুপৰীয়া আহাৰ ধুম পিঠা আৰু লাল চাহ। মানে বৰষুণ বতৰটো, বৰষুণ বতৰত শাক পাচলি পাবলৈ নাই, পইচা পাতিটো নাই লকডাউনৰ পৰা পূৰা ফিনিছেই। গতিকে চাউলকে খুন্দি পেলাই ধুম পিঠা বনাই খাইছোঁ আৰু কেনেকুৱা হ'ব টেষ্টিং কৰা নাই, বৰ্তমান টেষ্টিং কৰি চাব লাগিব। ঠিক হ'ব যেনেই লাগিছে, খাই চাব লাগিব প্ৰথম। পুৰা মস্তি, মানে আজি 5-6 বছৰমান হ'ল ধুম পিঠা খোৱা নাই। গতিকে ঘৰত ক'লোঁ ধুম পিঠা বনাবলৈ। ধুম পিঠা মানে আপোনালোকে চিনি পাইছে নাই? ধুম পিঠা মানে যিটো চেৰা দিয়া পিঠা বুলি কয়, সেইটোক ধুম পিঠা বুলি কোৱা হয়। আজি দুপৰীয়া আহাৰ ধুম পিঠা আৰু লাল চাহ। মস্তি হৈছে। পুৰা মস্তি চেন। কোনে কোনে খাই পাইছে নিশ্চয় জানিব ইয়াৰ সোৱাদ কেনেকুৱা। খাই পোৱাসকলে কমেণ্ট কৰিব দেই। নোখোৱাসকলে বাৰু কেনেকৈ জানিব, কমেণ্টটো কৰিবই। स्वादिष्ट बहुत है। ফটামুখ কিবা কিবি ওলাই যাব পাৰে, তাতে আৰু বেয়া নাপাব। সাৰ নাইকিয়া জিভা গৈছেতো, ওলাই কিবা কিবা ফটামুখ, গতিকে যি টি ওলাই যাব পাৰে গেলা। নানা ৰকমৰ স্বাদিষ্ট খানা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। গতিকে মোৰ চেনেলটো চাই থাকিব মাজে সময়ে। তাত নানা ৰকমৰ ন পুৰণি মানে কিছুমান হেৰাই যোৱা তৰিকা আপোনালোকে দেখিবলৈ পাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে মোৰ মনটো অলপ ভাল লাগিব যে মই আপোনালোকৰ বন্ধু হৈছোঁ। বন্ধুত্ব কৰি ল'ব ছাবস্ক্ৰাইব কৰি পেলাই। মস্তি হৈছে। খানা মস্তি। আহক আপোনালোকে আমাৰ ঘৰলৈ ধুম পিঠা খাবলৈ। সুন্দৰকৈ বনাই খুৱাম সকলোকে। অলপ কমেই হ'ল দেই, আৰু অলপ লাগিছিলেহে। खाने का मज़ा ही अलग है धूम पिठा का। मस्ती। সদ্যহতে ধুম পিঠা বনাবলৈ বৰা চাউল বেছি ভাল।
বৰা চাউল হ'লে মানে আপোনাৰ আঠাটো বেছি হয়। ইয়াত আঠাটো অলপ কমেই হৈছে। এইটো লাহি চাউলৰ ধুম পিঠা কেনেকৈ বনায় তৰিকাটো মই আপোনালোকক পাছৰ এপিছ'ড এটা শিকাই আছোঁ সুন্দৰকৈ। আপোনালোকক দেখুৱাই দিম, নিজৰ ঘৰতে বনাই খাব পাৰিব কম পৰিমাণে। খানা কিন্তু মস্তি হৈছে দেই। ইয়াত আৰু গাহৰি মাংস অলপ লাগিছিলে। গাহৰিটো আজিকালি পাবলৈ নাই নহয়, যিহে দাম, জুই চাই দাম, কিনিবই নোৱাৰি। তাতে লকডাউনত ভিক্ষাৰী হৈ আছোঁ, কাম ধামটো নাই। এইখন চৰকাৰে কি কৰিলে মুঠতে দুখীয়াসকলক মানে একেবাৰে দুখীয়াই কৰি পেলালে, ধনীসকলক একেবাৰে ধনী। মানে কথাটো বুজিছেনে আপোনালোকে? ধনী মানে কোনবোৰ? এতিয়া ধনী যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে, তেওঁলোকৰতো কেতিয়াও পইচা লছ হোৱা নাই নহয়। লছ হৈছে আমাৰ। আমি সদায় কিনি খাই থাকিবলগীয়া হৈছে। আপোনাৰ মানে লকডাউনৰ আগত দুটকামান পইচা জমা কৰিছিলে, জমা থকাকেইটা পইচা লকডাউনত উলিয়াওঁতে মানে লকডাউন খোলা শেষলৈকে আপোনাৰ শেষ হ'ল নিশ্চয়। গতিমুহু একেই অৱস্থাই বৰ্তমান এতিয়া শেষ হ'ল। মাছ মাংস কিনি খাবলৈ পইচা পাতি নাই। চৰকাৰেতো একো দিহা এটা দিব নোৱাৰি। আৰু যিসকলে পায় মানে সেইসকলো ডাবুল নোপোৱাসকলৰ নাই। মানে আপোনালোকৰ ধৰক এতিয়া কৃষিৰ লোনটো দেখোন কিছুমান ঘৰত 2-3জনকৈ পাই আছে, কিন্তু নোপোৱাসকলৰ ঘৰত এজনো নাই। এইটো এটা ধোকাদাৰী নহয় জানো? গতিকে চৰকাৰখন মানে এতিয়া ধনতান্ত্ৰিক হ'বলৈ গৈ আছে। নীতিবোৰ ধনতান্ত্ৰিক মানে আৰু কি? ধনীবোৰ ধনী হৈ গৈ থাকিব, দুখীয়াবোৰ দুখীয়া। খানা আজি মস্তি। ধুম পিঠা আজি 2 বছৰ মূৰত খালোঁ দেই, মস্তি লাগিলে। মাজে সময়ে খাব লাগে এনেকুৱা পুৰণি হেৰাই যোৱা বস্তুবোৰ, তেতিয়াহে স্মৃতি হৈ ৰ'ব। নহ'লে এইবোৰ এদিন হেৰাই যাব। মাজত কিনা বস্তুবোৰ খাওঁতে সোনকালে খাব লাগিব, ঠাণ্ডা হৈ গৈছে। গৰম খালে বেছি ভাল। হৈ গ'ল আজি গধূলিলৈকে। আজি একো নেখালেও হ'ব আৰু। ভাতটো অৱশ্যে যিমান খালোঁ লাগেই, কিন্তু আজি নাখালেও হ'ব যেন পাইছোঁ। বেছিকৈ চাই নাথাকিব দেই, মুখ লাগিব। মুখ লাগিলে আকৌ মোৰ লেট্ৰিনত যাওঁতে অৱস্থা নাইকিয়া হ'ব। গতিকে এতিয়ালৈ সামৰোঁ, খোৱা পৰিব। পাছৰ এপিছ'ড এটাত আপোনালোকক লগ পাম নতুন এটা বস্তু লৈ। তালৈকে অপেক্ষা কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
হেমন্স ফটামুখ ফটামুখ মানে ওলাই কিবা কিবা হয় ফটা, সেইকাৰণে কি শব্দ ওলাব মই নিজে ক'ব নোৱাৰোঁ, গতিকে বেয়া শব্দ শুনিলে মানে ক্ষমা কৰিব। বাই এতিয়া।